নমস্কাৰ। আজি ১ বহাগ আৰু আজি হ'ল অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন। গতিকে পহিলা বহাগৰ প্ৰথম দিনত আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু আগন্তুক দিনবিলাক যেন আনন্দময় হৈ উঠক আপোনালোকৰ সকলোলৈ, সেয়াই শুভেচ্ছা থাকিল। আৰু লগতে আজি বিহুৰ দ্বিতীয় দিন, মানুহ বিহু। গতিকে এই সুযোগতে অসমীয়া বাপুতি সাহোন বহাগ বিহুৰো শুভেচ্ছা থাকিল। সকলোৱে যেন ভালে কুশলে থাকক, স্বাস্থ্য পাতি ভাল হৈ থাকক, চবৰে মিলা প্ৰীতিৰে থাকক আৰু কোনো হাই কাজিয়া নোহোৱাকৈ খুব এটা আনন্দময় পৰিৱেশ যেন গঢ়ি উঠক, সেয়াই শুভেচ্ছা থাকিল সকলোলৈ। কিবা ক'বা নেকি? অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা সকলোকে। ধন্যবাদ।